বৈশাখী উৎসৱ কোনসকল লোকে উদযাপন কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব গ শিখ। বন্ধুসকল, বৈশাখী শিখসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বহাগ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ 13-14 এপ্ৰিল তাৰিখত উদযাপিত হয়। 1699 চনত শিখসকলৰ দশমগৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল। হিন্দু বিক্ৰম সংবৎ দিনপঞ্জী অনুসৰি বৈশাখী বৈশাখ সংক্ৰান্তি হিচাপে পালন কৰে। পাৰস্পৰিকভাৱে বৈশাখ মাহৰ প্ৰথম দিন বাবে বহুতো ভাৰতীয়ই এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। এই সময়ত ভাৰতৰ ভিন ভিন অঞ্চলত বিভিন্ন বসন্ত উৎসৱৰ আয়োজন কৰা হয়। নিঙুল চাকৌবা কোনখন ৰাজ্যৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব খ মণিপুৰ। নিঙুল চাকৌবা ভাৰতৰ মণিপুৰ ৰাজ্যৰ মিতেই জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা পাৰস্পৰিক লোক উৎসৱ। ইয়াক চাকৌবা বা হিয়াংগৈ নিনি পানবা বুলিও কোৱা হয়। মণিপুৰৰ স্থানীয় মেইতেই দিনপঞ্জী অনুসৰি হিয়াংগেই মাহৰ দ্বিতীয়া তিথিত এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি এই দিন অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হয়। বিবাহিত মহিলা আৰু তেওঁলোকৰ পৈতৃক পৰিয়ালৰ মাজত প্ৰেমৰ বন্ধন শক্তিশালী কৰাৰ থীমত এই উৎসৱ উদযাপন কৰা হয়। নংক্ৰেম কোন জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব গ খাচীসকলৰ। বন্ধুসকল, নংক্ৰেম উৎসৱ হৈছে মেঘালয়ৰ খাচী জনজাতিৰ বাৰ্ষিক উৎসৱ। উৎসৱটো 5 দিন ৰখা হয় আৰু সাধাৰণতে নৱেম্বৰ মাহত উদযাপন কৰা হয়। এই উৎসৱটো স্মৃতিত অনুষ্ঠিত হয়, যি খাচী পাহাৰৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ৰাজধানী চহৰ শ্বিলঙৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত। এই থলুৱা নৃত্য উৎসৱটো শক্তিশালী দেৱী কাবলি চিনচাৰক সম্প্ৰদায়ৰ লোকসকলক ভাল শস্য চপোৱা আৰু সমৃদ্ধিৰে আশীৰ্বাদ দিয়াৰ বাবে উদযাপন কৰা হয়। উৎসৱৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল কুমাৰী মহিলাসকলে তেওঁলোকৰ পৰম্পৰাগত পোছাক পিন্ধি গধুৰ সোণৰ অলংকাৰেৰে পৰিধান কৰে আৰু বিশেষভাৱে সজ্জিত উৎসৱৰ ক্ষেত্ৰত নৃত্য প্ৰদৰ্শন কৰে। নেপালীসকলে পালন কৰা এটি উৎসৱ হ'ল, ইয়াৰ উত্তৰটো হ'ব ক তিহাৰ। বন্ধুসকল, তিহাৰ নেপাল আৰু বৃহৎ সংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য ছিকিম আৰু বিশেষকৈ পশ্চিমবংগৰ দাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়ম-পঞ্চক বা স্বন্তি নামেৰেও জনা যায়। পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি নেপালত নেপালীসকলে আৰু ভাৰতবৰ্ষত বসবাস কৰা গোৰ্খাসকলে তিহাৰ উৎসৱটি বৰ ধুমধামেৰে পালন কৰে। 5 দিনীয়াকৈ পালন কৰা এই পৰ্ব কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ পৰা আৰম্ভ কৰি শুক্লপক্ষৰ দ্বিতীয়া তিথিত ভাই ফুটা লগোৱাৰ পাছতহে অন্ত পৰে। দশমুছে ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব খ লাডাখত। বন্ধুসকল, দশমুছে ভাৰতৰ লাডাখত উদযাপন কৰা এক পাৰম্পৰিক লোক উৎসৱ। ইয়াক লেহ, লিকিৰ আৰু ডিস্কিৰ বৌদ্ধ মঠসমূহত উদযাপন কৰা হয়। এইটো নতুন বছৰৰ উদযাপনৰ অন্তিম উৎসৱ। লোছাৰ ইয়াৰ লগত জড়িত আন এক উৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত দশমুছে উৎসৱ লেহ জিলা আৰু জাংস্কাৰ মহকুমাৰ বাবে ৰাজপত্ৰিত বন্ধৰ দিন। দশমুছেক বলিৰ ছাগলীৰ উৎসৱ বুলিও কোৱা হয়। ই লাডাখৰ আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থনা উৎসৱৰ ভিতৰত অন্যতম। জল্লিকট্টু কোনটো জাতিৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া? আৰু ইয়াৰ উত্তৰটো হ'ব খ তামিলসকলৰ। বন্ধুসকল, জল্লিকট্টু বা চল্লিকট্টু হ'ল তামিল জাতিৰ
প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া য'ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোংগাল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি কচু মুদ্ৰা আৰু কট্টু উপহাৰৰ পৰা। ই এবিধ প্ৰাচীন খেল যি আজি প্ৰচলিত। জল্লিকট্টু খেলত যিবিলাক ষাঁড় গৰু ব্যৱহাৰ কৰা হয় সেইবিলাক ষাঁড় গৰুক সৰুৰে পৰাই বিশেষভাৱে লালন পালন কৰা হয়। এই খেলক তামিলনাডুৰ গৌৰৱ তথা সংস্কৃতিৰ প্ৰতীক বুলি কোৱা হয়। এই খেল 2000 বছৰ পুৰণি খেল যিটো তামিল সংস্কৃতিৰ সৈতে জড়িত। চিদৈ উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব খ অৰুণাচল প্ৰদেশত। বন্ধুসকল, চিদৈ হৈছে অৰুণাচল প্ৰদেশৰ তাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে দাপ ৰিজৌ, ডাম্প ৰিজৌ, তালিহা, চিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও তাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত চিদৈ উৎসৱ উদযাপিত হয়। 1975 চনত এই উৎসৱটোৰ বিষয়ে প্ৰাথমিক ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হৈছে লেহ তাতৰ উলি। লেহ তাদাক দুলুম আৰু পপাক বাঘেও এই বিষয়ত ভূমিকা লয়। সেই বছৰৰে পৰা চিদৈ উৎসৱ প্ৰতি বছৰে পালিত হৈ আহিছে। ছট পূজাত কোনজন দেৱতাক উপাসনা কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব খ সূৰ্য দেৱতা। বন্ধুসকল, ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ছট পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগৰ লগতে নেপালৰ মহেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্লপক্ষৰ ষষ্ঠী তিথিত ছট পূজা বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা হয়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য। চড়ক পূজা কোন লোকসকলৰ ধৰ্মীয় উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব খ বঙালী। বন্ধুসকল, চড়ক পূজা পশ্চিম বংগ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলত এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ'ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ 2-3 দিন ব্যাপী চড়ক পূজাৰ উৎসৱ চলে। ই চ'ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ। এই উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন স্থানত মেলা বহে যাক চড়ক সংক্ৰান্তিৰ মেলা বুলি অভিহিত কৰা হয়। ই আছিল বঙালী লোকসমাজৰ সংস্কৃতি। বেছিভাগ উপাসক আছিল নিম্ন বৰ্ণৰ, সেয়েহে এই পূজাত কোনো ব্ৰাহ্মণৰ প্ৰয়োজন হোৱা নাছিল। চাৰুল উৎসৱ কোন জনগোষ্ঠীৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব গ চাহ জনগোষ্ঠীৰ উৎসৱ। বন্ধুসকল, চাৰুল পৰৱ হৈছে চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ। চ'ত মাহৰ পঞ্চমী, সপ্তমী আৰু নৱমী তিথিত এই উৎসৱ পালন কৰা হয়। চাহ জনগোষ্ঠীয়সকলে এই উৎসৱত 9 বিধ শাক একেলগে খায়। ঘৰে ঘৰে নৃত্য গীত গাই গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ দিয়ে। এই পৰৱটোক মুণ্ডা খাৰিয়াসকলে বাট চাৱলী, মুণ্ডাৰীসকলে গছে গড়, কুৰ্মীসকলে ৰূপ বাৰেখ আৰু গড়সকলে গ্ৰেডা নাচ বুলি কয়। চাম্বা দশমী কোন ৰাজ্যৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব খ উৰিষ্যাৰ। বন্ধুসকল, চাম্বা দশমী হৈছে উৰিষ্যাৰ ভাৰতৰ এটি বাচকবনীয়া উৎসৱ। পুহ মাহৰ ডিচেম্বৰ-জানুৱাৰীত শুক্লপক্ষৰ দশমী দিনা এই উৎসৱ পালন কৰা হয়, নতুবা পুহ মাহত চন্দ্ৰৰ বৰ্ধনকালত এই উৎসৱ উদযাপিত হয়। উৎসৱটিয়ে স্থানীয় উড়িয়া বৰ্ষপঞ্জী অনুসৰণ কৰে। উৰিষ্যাৰ পূব অঞ্চলত সাধাৰণতে এই উৎসৱ পালিত হয়। চাপচাৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ?
আৰু ইয়াৰ উত্তৰটো হ'ব গ মিজো জনগোষ্ঠীৰ। বন্ধুসকল, ছাপচাৰ কোট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত ছাপচাৰ কোট উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাই নৃত্য নাচে। ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত উৎসৱ। চুলুং পূজা কোন প্ৰদেশৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব গ অৰুণাচল প্ৰদেশৰ। বন্ধুসকল, চলুং পূজা অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষিভিত্তিক। জুলাই-আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদিসকলে অতি পুৰণি কালৰে পৰা সামাজিক আৰু ধৰ্মীয় ৰীতি-নীতি, আচাৰ-ব্যৱহাৰেৰে পালন কৰি আহিছে। গুৰু নানক জয়ন্তী কোন ধৰ্মৰ লোকসকলৰ ধৰ্মীয় উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব গ শিখসকলৰ। বন্ধুসকল, গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱজীৰ গুৰু পৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু নানকৰ জন্মদিন। ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখীসকলৰ আটাইতকৈ পবিত্ৰ উৎসৱ। শিখসকলে 10 গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকলৰ বিশ্বাস আৰু পৰম্পৰাক ৰূপ দিয়াৰ বাবে দায়বদ্ধ আছিল। তেওঁলোকৰ জন্মদিনক গুৰু পৰব বা প্ৰকাশ উৎসৱ বুলি জনা যায়। গুৰু পৰব শিখসকলে অতি পবিত্ৰ হিচাপে গণ্য কৰে। গংগা পূজা কোন ৰাজ্যৰ ধৰ্মীয় উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব গ ত্ৰিপুৰাৰ। বন্ধুসকল, গংগা পূজা উত্তৰ-পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল মংগলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়। গংগা নদীৰ মূৰ্তিস্বৰূপ গংগা দেৱী এই অঞ্চলৰ পূজিত 14জনা মুখ্য দেৱ-দেৱীৰ অন্যতম। মাৰ্চ-এপ্ৰিল বা মে' মাহত জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথিত এই পূজা অনুষ্ঠিত হয়। হিন্দু চান্দ্ৰ সৌৰ কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰিত তাৰিখত ৰাজ্যখনৰ ঠায়ে ঠায়ে জাক-জমকতাৰে এই উৎসৱ পালন কৰা হয়। 2018 চনত পূজা 24 মে'ত আৰু 2016ত 15 মাৰ্চত অনুষ্ঠিত হৈছিল। কাৰ্তিক পূৰ্ণিমা কোন ধৰ্মৰ লোকসকলে পালন কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব ঘ ওপৰৰ আটাইকেইটা। বন্ধুসকল, কাৰ্তিক পূৰ্ণিমা হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ 15তম চান্দ্ৰ দিনত নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দেৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্তিকা দীপম হ'ল এই ধৰণৰ অনুষ্ঠান। আউলেং উৎসৱ কোন জনগোষ্ঠীৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব ঘ নগাসকলৰ। বন্ধুসকল, আউলিং উৎসৱ কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ। ওনাম কোনখন ৰাজ্যৰ উৎসৱ? আৰু ইয়াৰ উত্তৰটো হ'ব খ কেৰেলা ৰাজ্যৰ। বন্ধুসকল, ওনাম দক্ষিণ ভাৰতৰ কেৰেলাৰ মালয়ালীসকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ৩২তম নক্ষত্ৰ থিৰুভুনাম পৰা দিনা ওনাম পালন কৰা হয়। ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়। এই উৎসৱ ৰজা মহাবলীৰ স্মৰণ কৰিবলৈ পালন কৰা হয়। জনশ্ৰুতি মতে তেওঁৰ আত্মাই ওনামৰ সময়ত কেৰালা ভ্ৰমণ কৰিবলৈ আহে।